ভাই সিদিনাখনি এটা কথা হ'ল নহয়। কি কথা হে ভাই? কথাটো মানে মই ট্ৰেইনত উঠিব নাই না, আৰু সিদিনাখনি মই যাব লগা হ'ল তেজপুৰক গেলি। এতিয়া মই কেনেকৈ যাওঁ তাকে ভাবি আছোঁ, আৰু ট্ৰেইন দেখিলে মোৰ মাথা ঘূৰে যায়, মাথা ঘূৰে মই পৰি যাওঁ। তেতিয়াহ'লেতো ডক্তৰক দেখাব লাগছিল। নহয়ে ভাই, সৰুৰ পৰাই মোৰ এইটো বেমাৰ, ট্ৰেইন দেখা পালে মই মাথা ঘূৰে পৰি যাওঁ। সেনেহে বেমাৰ। এতিয়া মেইন কথাটো হ'ল কি জানা না, মইতো এতিয়া তেজপুৰ যাবই লাগিব, উপায় নাই। তাৰপিছত মই ষ্টেচনত গেলোঁ, যাই উঠি ভাবলোঁ মোৰতো ট্ৰেইন দেখা পালে মাথা ঘূৰাব। টিকেট চিকেট কাটি লৈ মই থিয় হৈছোঁ ষ্টেচনত। ভাবলোঁ এটা মই কুলিক 200 টকা এটা দি ক'লোঁ যে ভাই, মই যদি ট্ৰেইনখন অহাৰ পিছত মাথা ঘূৰাই পৰি যাওঁ, তই মোক দাঙি কিনে কিন্তু ট্ৰেইনখনত উঠাই দিবি। তাৰপিছত কি হ'ল ভাই? আৰু সিও 200 টকাটো লৈ হ'ব বুলি ক'লাক। মই অলপ সময় ৰখি ভাবলোঁ ই যদি বাঢ়ি যায় কি হ'ব তেতিয়া মোৰ। তেতিয়া মই তাৰে কাষত চালোঁ এটা নাপিতে চুলি কাটি আছিল। মই তাকো 200 টকা দি কিনে ক'লোঁ, ভাই মই যদি কিবা কাৰণত ট্ৰেইন অহাৰ পিছত বাগৰি পৰোঁ, তই কিন্তু মোক উঠাই থবি দে ট্ৰেইনত। তাৰপিছত কি হ'ল ভাই? তাৰপিছত কি হ'ল মানে, সি হ'ব বুলি ক'লাক। তাৰপিছত ট্ৰেইনখন যেতিয়া আহি পালাক, মইতো মাথা ঘূৰাই পৰি গ'লোঁ। তাৰপিছত এই কুলিটোই সি ভাবিলা খাওঁ, ই দেখোন মাথা ঘূৰাই পৰিলাকে, এইটো মোক 200 টকাটো দি থৈ দিছিল, 150 টকা লাগিল। সি আৰু উঠি মোক থলাক ট্ৰেইনত। তাৰপিছত এই নাপিতটো দেখিলে খাওঁ, দুখো উঠি থলাক। এতিয়া মোৰতো 200 টকাটো সেনে লোৱা হ'ব। লাষ্টত নাপিতটো ভাবিলাক কি চুলিকেইটাকে কাটি দিওঁ, চুলি দাড়ি কাটি দিলাক ধুনীয়াকে। তাৰপিছত ভাই কি হ'ল? তাৰপিছত কি হ'ব আৰু, মই যাই আছোঁ মই তাৰপিছত পেচাব কৰিব গ'লোঁ, মানে শৌচ আহিল। পেচাব কৰিব যাওঁতে মই গ্লাছত চাওঁ যি ৰান্ধে, মই বুলি কোনোবা বেলেগহে উঠাই পঠাই দিছে। এইটোতো বৰ ডেঞ্জাৰ কথা হ'ল। ডেঞ্জাৰ মানে বৰ ভয়ানক কথাই হ'ল। মই থানাই চানাই গোটেই কেছ চেছ দি উৎপাত, বোলো মই হল্লো ক'ত। তাৰপিছত কি হ'ল? তাৰপিছত এই CBI তদন্ত দে গম পালোঁ, চুলি দাড়ি কাটা মানুহটো হৰা মানুহটো মই। তেতিয়াহ'লে তামাম জমনি হৈছি ন ভাই? নভনা তামাম জমনি হ'বই, মইহে